কোনো এখন নেক্সন হয়। এখন যদি লওঁ বুলি ভাবে আপোনাৰ 80-90 তাৰ ওপৰত যিমান দিব পাৰে ডাউন পে'মেণ্ট, এখন গাড়ী আপোনালোকে তেনেকৈ দি লৈ যাব পাৰিব ফাইনেন্সত। এইখন আছে টাটা এল্ট্ৰছ XZ প্লাছ টপ মডেল, ফুল টপ মডেল, ব্লেক কালাৰত আছে, এলয় লাগি আছে, LCD আছে, পুছ বটন ষ্টাৰ্ট, ব্লেক কালাৰত আছে ফুল্লি। তো এল্ট্ৰছ এইটো কালাৰ মানুহে বহুতে পচন্দ কৰে, ব্লেক কালাৰটো সদ্যহতে পোৱা নাযায় পটককৈ ছেকেণ্ড হেণ্ড, গতিকেলৈ আমাৰ ওচৰত আছে। যদি কোনোবাই ল'ম বুলি ভাবি আছে তো আহিব পাৰে। স্ক্ৰীনত নাম্বাৰটো মই দি দিম। এখন আপোনাৰ মিনিমাম 60-70 হাজাৰ টকা ডাউন পে'মেণ্টত ওলাই যাব এল্ট্ৰছখন। তো ইয়নখন 2018 অক্টোবৰ হয়, অৰিজিনেল প্ৰিণ্টত আছে, ফাৰ্ষ্ট অ'নাৰ গাড়ী। ছুইফ্ট দেখিছে, এখন ছুইফ্ট অনলি 10,000 কিলোমিটাৰ ৰানিং আছে। আৰু এখন ৱেগনাৰ দেখিছে 2023 মডেলৰ হয়। আৰু